হাই ফ্ৰেণ্ড, আমি এফালে গৈ আছোঁ। কেলৈনো গৈ আছোঁ, কিয়নো গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো দবাই দিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। বিজনী পাৰ্কত দুটামান ভাল বস্তু দেখিবলৈ পালোঁ, হৰিণ কেইটামান। আৰু ফ্ৰেণ্ড, মই আপোনালোকক ইমান জুম কৰি দেখাব নোৱাৰিম, কিয়নো মোৰ মোবাইলেৰে ভিডিঅ' কৰি আছোঁ। মানে মোৰ মোবাইলটো ইমান ভাল নহয়, আপোনালোকে বেয়া নাপাব, মই জুম কৰি দেখাব নোৱাৰিম, কিন্তু বহুত দূৰত আছে হৰিণকেইটা। আৰু পাৰ্কখন চাফ চিকুণ কৰি ৰাখিলে বহুত ভাল লাগিব। বহুত লেতেৰা হৈ আছে, জাবৰ জোঁথৰে বহুত আৱৰি আছে। কোনে কি মানে ইয়াতে অধ্যয়ন কৰি আছে। আজি 5 ছেপ্টেম্বৰ মানে আজি শিক্ষক দিৱস আছিলে। যে শিক্ষক দিৱস যে আছিলে, আজি কি কৰি আছে ইয়াত পাৰ্কত? ইয়াতে পাৰ্কত আহি কিনে সকলোৱে লিলিমাই কৰি এতিয়া আমি ঘৰলৈ যাবলৈ ওলালোঁ, সময় হৈ গৈছে। আগত এখন চাইনবোৰ্ড আছে, চাইনবোৰ্ডখনত লিখা আছে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকলে ইউনিফৰ্ম ড্ৰেছত প্ৰৱেশ নিষেধ, আৰু ইয়াত সময় নিৰ্ধাৰিত কৰি দিয়া হৈছে। এইখন আপোনালোকে চাওক।